এভৰিৱান, মই কাজল। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ চেনেলৰ ফাৰ্ষ্ট ভ্লগ হয় আৰু মই ইয়াতে আজি ফাৰ্ষ্ট টাইম গোৱাত আহিছোঁ। ইয়াতে মই বাগা বিচত আহিছোঁ এতিয়া আৰু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ময়ো চাম। ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু মোক প্লিজ ছাপোৰ্ট কৰিব। মই ফাৰ্ষ্ট টাইম বনাইছোঁ তো কিবা ভুল হ'ব পাৰে, তেতিয়াহ'লে প্লিজ মাফ কৰি দিব। আৰু এনেকৈ মই আপোনালোকক ভ্লগবোৰ দেখাই থাকিম। অকণমান ফটোশ্বুট চলি আছে ৰাস্তাৰ কাষত। হেল্ল' গাইজ, আমি এতিয়া বাগাৰ পৰা কলংগুটলৈকে খোজকাঢ়ি গৈ আছোঁ। মানে আমি এতিয়ালৈকে একো স্কুটি বা এইবিলাক একো ৰেণ্টত লোৱা নাই, কালি ল'ম। চ' এতিয়া আমি খোজকাঢ়ি অকণমান ঠাইবোৰ চাই গৈ আছোঁ। এতিয়া আমি ভাবিছোঁ যে কলংগুট মাৰ্কেটলৈ যাওঁ, তাত গৈ চাম মাৰ্কেটখনত কেনেকুৱা ধৰণৰ বস্তু আছে আৰু আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো। ৰাস্তাৰ কাষে কাষে এইবিলাক দোকানবোৰ পাই যাব। বিচ গোটেই বালি, মানুহ কিমান দেখিছেনে? বহুত মানুহ আছে ইয়াতে।
এইখন বাগা বিচ, য'ত আমি আছোঁ। আমি এইফালৰ পৰা আহিছোঁ, ইয়াতে আমাৰ হোটেল আছে। আৰু এইখন বাগা বিচ, অলপ আগতে গৈছিলোঁ কালাংগুট বিচ, এইখন এইফালে আছে। আৰু এয়া সাগৰ, এতিয়া বাৰু দেখা নাপায়। এতিয়া আমি আমাৰ ৰুম আহি পালোঁ। আৰু আজি প্ৰথম দিনটোত আমি বাগাতে আছোঁ। তো আমি বাগা বিচৰ এইবিলাক ঘূৰিলোঁ আৰু আমি কালাংগুট বিচত গ'লোঁ, তাতেও ঘূৰিলোঁ। এতিয়া আমাৰ ৰুমৰ অৱস্থা একদম বেয়া হৈ আছে, চব বস্তু ইফাল সিফাল হৈ আছে। বাৰু কোনো কথা নাই, এতিয়া ঠিক আছে, গুড নাইট।